ৰামপুৰৰ কাকতি গাঁৱত নিশা চোৰৰ তাণ্ডৱ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰে চুৰি কৰি লৈ যায় জিয়াৰুল ইছলাম নামৰ এজন লোকৰ মটৰচাইকেল নিজ বাসগৃহত ৰখাই থোৱা অৱস্থাত মটৰচাইকেলখন নিশা চোৰে চুৰি কৰি নিয়াত অঞ্চলজুৰি চাঞ্চল্যৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চুৰি হোৱা মটৰচাইকেলখনৰ নম্বৰ AS02AB 8362 বুলি জানিব পৰা গৈছে কোনো সদাশয় ব্যক্তিয়ে পালচাৰ 150 মটৰচাইকেল AS02AD 8362 নম্বৰৰ বাইকখন দেখা পালে 6002507930 অথবা 7002276480 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বাইকৰ গৰাকীয়ে কওকচোন কি হৈছে যোৱা ৰাতি মোৰ পালচাৰ বাইকখন এই ঘৰৰ বাৰান্দাৰ পৰা চোৰে লৈ যায় বাইকখনৰ নম্বৰ হ'ল AS02AD 8362 কোনোবা সদাশয় ব্যক্তিয়ে যদি গম পায় মই অন্তৰে কৈছোঁ 20,000 টকা ইনাম দিম যোগাযোগ নম্বৰ তলত দিয়া হ'ব গতিকে দয়া কৰি সকলোৱে অলপ চেষ্টা কৰিব আৰু প্ৰশাসনকো অনুৰোধ জনাওঁ যে দয়া কৰি তেখেতলোকে যাতে অলপ অনুসন্ধান কৰে কামপুৰৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট ডিজিটেল ডেস্ক নিউজ টাইম ৰাজ মাৰ গাটো দেখোন বেছি বেয়া কৰিছে তুমি আহিব পাৰিবা নেকি মোৰ মানে ছাৰ ক্লায়েণ্ট আহি কনফাৰেন্স হলত ৱেইট কৰি আছে ৰবা মই মেনেজ কৰি আছো হেল্ল' মেম তোৰে ঘৰে আহি পুত্ৰ উপজিলো সিটো দুখ দূৰ কৰি মাই জহুৱায়ে দাদা আজি আপুনি বহুত সহায় কৰিলে থেংক ইউ ক'ব নালাগে মেম সেয়া মোৰ দায়িত্ব তেখেত জানো মোৰ মাৰ দৰে নহয় এন টু কেপ আপোনাৰ কাষত চিৰদিন ৰাইট এন টু